মৰ্নিং গাইজ। তো আমি বৰ্তমান এইপিনে ওলাই আহিছোঁ। চ' এনেই আৰু জাষ্ট ট্ৰাই কৰোঁ বুলি ভিডিঅ'টো বনাইছোঁ। তো চাই থাকক ভিডিঅ'টো, আৰু যদি ভাল লাগে অকণমান মৰম দিব আৰু। এনেই ওচৰতে ঘৰৰ ওচৰত গৈ আছোঁ আৰু ট্ৰাই কৰিছোঁ ফাৰ্ষ্ট টাইম। আগতে কোনদিন ভিডিঅ' বনোৱা নাই, তো নাজানো কেনেকৈ হয় ভিডিঅ'টো, কি হয়। এতিয়াও লাহে লাহে বনাওঁতে হয়তো আপোনালোকক মৰম পালে এদিন শিকিব পাৰিম আৰু আগবাঢ়ি যাব পাৰিম বুলি আশা থাকিল। চ' লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তো আমি গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। ৰাস্তা বহুত বেয়া। ইয়াত ওচৰতে দোকান এখনো ৰখিছোঁ, আমি ইয়াতে দোকান এখনো ৰখিছোঁ আৰু ইয়াৰ ভিউ চাম, ইয়াৰ গাঁৱৰ পৰিৱেশ। আকৌ আগলৈ গৈ আছোঁ। এতিয়া দোকান এখনত ৰখিছিলোঁ, তো চাই থাকক আপোনালোকে। গাঁৱৰ পৰিৱেশৰ মজাই বেলেগ। আৰু ভাবিছোঁ বিকাশ দা আৰু অনুৰাগ 2K07 তো আমাৰ তিনিচুকীয়াত আহিব বোলে। তো তিনিচুকীয়াত মিটআপ হ'ব, তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লগ কৰিবলৈ চেষ্টা কৰিম। চ' সেইটো কাৰণে যদি চাব বিচাৰে চ' অকণমান মৰম দিব। আৰু আগতো আমি বৰ্তমান ৰংচোৱাল বুলি কয় আমাৰ ক'তো যোৱা প্লেনিং নাই, গৈ আছোঁ আৰু য'তে যায়। চাই থাকক আপোনালোকে। হয়তো এদিন মই আপোনালোকৰ মৰম আশীৰ্বাদ যদি পাওঁ, তেন্তে হয়তো এদিন আপোনালোকে কোৱা মতে সেই জেগাখিনি দেখাবলৈ চেষ্টা কৰিম আৰু নতুন নতুন জেগা যাম বুলি ভাবিছোঁ। সেইটো কাৰণে অকণমান মৰম দিব আৰু। এখন হস্পিটেল, এয়া ৰাস্তাৰ অৱস্থা মানে ৰাস্তা বনাই আছে আৰু। এইবোৰ বগানৰ সৌন্দৰ্য। অসম বুলি ক'লে সঁচাকৈ বহুত ভাল লগা ঠাই। আমাৰ অসমৰ নিচিনা পৰিৱেশ বেলেগ ঠাইত নাই ক'ব গ'লে, কিন্তু বহুত মানুহে নাজানে আমাৰ অসমটো ইমান ধুনীয়া বুলি। চ' সেইটো কাৰণে এদিন হয়তো আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই সেই ঠাইখিনি মোৰ চেনেলৰ জৰিয়তে বাহিৰৰ দেশৰ মানুহক
দেখাব পাৰিম বুলি আশা থাকিল। আহোঁতে পালোহি আৰু অকণমান দূৰ আছে ঘৰ পাবলৈ। গাইজ আহোঁতে বৰ্তমান মেইন ৰোড পাম। ৰাস্তা বহুত বেয়া, ৰাস্তা আমাৰ গাঁৱৰ ৰাস্তাৰ অৱস্থা। বৰ্তমান মেইন ৰোড পালোহি আৰু হেল্ল' গাইজ, বৰ্তমান আমি গৈ আছোঁ হাবজানলৈ বুলি। আৰু চাহ গৈ আছে শদিয়া আৰু ট্ৰেভেলাৰ। বাগানে বাগান। এনেকে ঘৰখিনি দেখিলে মন যায় যে এতিয়া আমিও বনাম এনেকে এটা ঘৰ। বহুত আশা আছে, এই আশা সপোন এদিন হয়তো পুৰা হ'ব। আমাৰ নামঘৰ।
কথা আগত গৈ গাইছ আমি পেটিছ আৰু চাহ খাবলৈ গৈ আছোঁ মাৰ্কেটটো ৰখাম পেটিছ আৰু চাহ এতিয়া গৈ আছোঁ ঘৰলৈ বুলি পেটিছ চাহ খোৱা হৈ গ'লগৈ তো এতিয়া ডাইৰেক্ট ঘৰ গৈ ভিডিঅ'টো অকণমান এডিট কৰি মেলি আপলোড দিম তো আপোনালোকে চাব লাইক কমেণ্ট সাবস্ক্রাইব কৰি বেল আইকনটো দবাই দিব